মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ 13 নম্বৰ পাঠটো আলোচনা কৰিম। পাঠটোৰ নাম হৈছে প্ৰাক ঐতিহাসিক অসম। ঠিক আছে, এই পাঠটোত অন্তৰ্ভুক্ত হোৱা অনুশীলনীৰ প্ৰশ্নবোৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে প্ৰশ্নবোৰ ভালকৈ মনোযোগেৰে শুনিবা আৰু লগে লগে নোট কৰি ল'বা। তো আমি এতিয়া আৰম্ভ কৰোঁ পাঠটো। তো অনুশীলনীত থকা প্ৰথম প্ৰশ্নটি হৈছে নৰকাসুৰ কোন আছিল? নৰকাসুৰ কোন আছিল? এতিয়া আমি উত্তৰটো জানি লওঁ। নৰকাসুৰ কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা আছিল। ঠিক আছে, মনত ৰাখিবা যে নৰকাসুৰ কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা আছিল। ঠিক আছে, তো আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? কোনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল? ঠিক আছে, ইয়াৰ উত্তৰটো হ'ব পুষ্য বৰ্মন হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। ঠিক আছে, বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? পুষ্য বৰ্মন। ঠিক আছে, আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে হিউৱেন চাং কোন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল? ঠিক আছে, হিউৱেন চাং এজন বিখ্যাত পৰিব্ৰাজক আছিল। তেখেতে ভাৰতলৈ আহিছিল আৰু কোন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল? এতিয়া আমি উত্তৰটো জানি লওঁ। একদম ভেৰি ইজি উত্তৰ। উত্তৰটো হ'ব নালন্দা বিশ্ববিদ্যালয়ত। হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল। ঠিক আছে, আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অভিনৱ গুপ্ত কোন আছিল? অভিনৱ গুপ্ত কোন আছিল? এতিয়া আমি উত্তৰটো জানি লওঁ। ঠিক আছে, অভিনৱ গুপ্ত কামৰূপৰ এজন বিখ্যাত পণ্ডিত আছিল। তেখেত কামৰূপৰ এজন বিখ্যাত পণ্ডিত আছিল। ঠিক আছে, আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আমাৰ আজিৰ ভিডিঅ'ৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল? ঠিক আছে, পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল? ইয়াৰ উত্তৰটো হ'ব পুৰণি কামৰূপ ৰাজ্য 4টা ভাগত বিভক্ত আছিল। পুৰণি কামৰূপ ৰাজ্য 4টা ভাগত বিভক্ত আছিল। এতিয়া আমি ভাগকেইটা কি কি জানি লওঁ। ভাগকেইটা হৈছে ৰত্নপীঠ, 2 নম্বৰ হ'ব কামপীঠ, 3 নম্বৰ হ'ব স্বৰ্ণপীঠ আৰু 4 নম্বৰ হ'ব সৌমাৰ পীঠ। ঠিক আছে, এই 4টা ভাগত পুৰণি কামৰূপ ৰাজ্যখন ভাগ কৰা হৈছিল। ঠিক আছে, আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে দানৱ বংশীয় প্ৰথম ৰজাজনৰ নাম কি আছিল? দানৱ বংশীয় প্ৰথম ৰজাজনৰ নাম কি আছিল? এতিয়া আমি উত্তৰটো জানি লওঁ। দানৱ বংশীয় প্ৰথম ৰজাজনৰ নাম আছিল মহিৰংগ দানৱ। ঠিক আছে, মহিৰংগ দানৱ হৈছে দানৱ বংশীয় প্ৰথম ৰজা। তো ছাত্ৰ ছাত্ৰীসকল, অনুশীলনীত এইকেইটা প্ৰশ্ন আছিল। আমি উত্তৰ ইতিমধ্যে জানিব পাৰিলোঁ। গতিকে উত্তৰবিলাক মনোযোগেৰে আকৌ একবাৰ শুনিবা। যদি শুনাত কিবা হৈছে আকৌ একবাৰ শুনি ল'বা। ঠিক আছে, তো আমাৰ এতিয়া কিছুমান মনত ৰাখিবলগীয়া কথা, যিবোৰ কথা বহুত গুৰুত্বপূৰ্ণ হয়। এইবোৰ কথা মনত ৰাখিবা। পৰীক্ষাত কেতিয়াবা কেতিয়াবা আহে বা আহিব পাৰে এইবাৰ পৰীক্ষাত। ঠিক আছে, কামৰূপৰ প্ৰাচীন নাম কি? কামৰূপৰ প্ৰাচীন নাম হৈছে প্ৰাগজ্যোতিষ। প্ৰাগজ্যোতিষ। ঠিক আছে, কামৰূপৰ প্ৰাচীন নাম হৈছে প্ৰাগজ্যোতিষ। ঠিক আছে, নালন্দা বিশ্ববিদ্যালয় বৰ্তমান কোন ৰাজ্যত অৱস্থিত? ঠিক আছে, নালন্দা বিশ্ববিদ্যালয়খন বৰ্তমান ভাৰতৰ কোন ৰাজ্যত আছে? এর উত্তর হব বিহার। বিহারত নালন্দা বিশ্ববিদ্যালয়খন অবস্থিত। ঠিক আছে, আমার পরবর্তী মনত রাখিবলগীয়া কথাটো হৈছে হিউৱেন চাং কোন দেশৰ পৰিব্ৰাজক আছিল? আমি ইতিমধ্যে পাইছোঁ হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল। তেওঁ কোন দেশৰ আছিল? তেওঁ আছিল চীন দেশৰ। চীন দেশৰ। ঠিক আছে, আমাৰ পৰৱৰ্তী মনত ৰাখিবলগীয়া কথাটো হৈছে
হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? হৰিহৰ এখন যুদ্ধ হৈছিল, বিখ্যাত যুদ্ধ আমি বুলি জানো, বিখ্যাত যুদ্ধ বুলি আমি জানো। এই যুদ্ধ কাৰ কাৰ মাজত হৈছিল এতিয়া আমি জানি লওঁ আহা। ঠিক আছে, হৰিহৰৰ যুদ্ধ কৃষ্ণ আৰু শিৱৰ মাজত হৈছিল। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোক লাইক কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ঠিক আছে, আৰু যদি চেনেলটো নতুন আহিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো বজাই দিবা যাতে নতুন ভিডিঅ' আহিলে সোনকালে পাব পাৰা। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।